হেল্ল' এভৰিৱান, মোৰ অন্য এটা মিনি ভ্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। এয়া বিয়াৰ আগদিনাখন টেণ্টৰ মানুহে এয়া আহি ৰভা দি আছেহি। এয়া মাহী আহিলে, মাহীও আহি কামত লাগি গ'লহি। এয়া মাহীয়ে চাউল বাচি আছে। আমাৰ গাঁৱলীয়া সমাজত সকলো এনেকৈ লাগি ভাগি কামবোৰ কৰে, সেইকাৰণে ভাল। তাৰপাছতে এয়া আমাৰ বৌ আহিলে, বৌক ক'লোঁ অলপ অকণমান ফেচিয়েল কৰি দিয়া। তাৰপিছত তাই আহি ফেচিয়েল কৰিলে। বিয়া যিহেতু মেকআপ নকৰিলেতো নহ'ব, সেইকাৰণে আগদিনাখন অকণমান ফেচিয়েল কৰি ল'লোঁ। তাৰপাছত এই আমাৰ বৌহঁতো কৰি ল'লে, সকলোৱে সেই কৰি ল'লে ফেচিয়েল। এইপিনে মোৰ হোৱাৰ পিছত মই অকণমান মাহীক কৰিলোঁ। মাহীতে যিহেতু আগতে কৰি নাপালে, তাৰপাছত মই আঁকিলোঁ মেহেন্দি। বিয়া বুলিলে মেহেন্দিটো আঁকিবই লাগিব, সেইকাৰণে দুইখন হাততে মেহেন্দি আঁকি ল'লোঁ। কেনেকুৱা লাগিছে জনাবচোন। এয়া তাৰপিছত ৰাতিয়ে হ'ল। এয়া আহি ডেক'ৰেশ্যনৰ মানুহে ডেক'ৰেশ্যন কৰি আছে। আজিকালিতো এইবোৰ ট্ৰেণ্ডিঙত আছে, এইবোৰ নকৰিলে নহ'বই, ভালেই নালাগে নকৰিলে। তাৰপিছত এয়া দেখিছেনে, সকলোৱে মিলি পেলাই ডাইনিংবোৰ ফিটিং কৰি আছে। ইয়াৰ বহুত ৰাতি হ'ল। তাৰপিছত মেহেন্দিখিনি